নমস্কাৰ, মই পল্লৱী। পোনপ্ৰথমে আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এই ভিডিঅ'টো এটা দীঘলীয়া যাত্ৰা ভিডিঅ'। মানে আমি গৈছিলোঁ ফুৰিবলৈ শিৱসাগৰৰ নাজিৰালৈ বুলি। তাৰে এটা ভিডিঅ' কৰি ৰাখি থ'লোঁ। দেখিছে নহয় কিমান কুঁৱলী পৰিছে। সেই কুঁৱলীৰ মাজে মাজেই আমি গ'লোঁ। সেয়া আহি পাই গ'লোঁ বৰঙাবাৰী, মানে মোৰ মাৰ ঘৰ। মা, জেঠাই, ভাইটি ৰখি আছে। মাহঁতক বোলো হাই কোৱা। সেয়া হাই কৈছে। আহি আমি নাৰায়ণপুৰেই পালোহি। বৰ ঠাণ্ডা দিন দেই, কিন্তু সেইকেইটা দিনত কিন্তু ৰ'দ পূৰা পৰিছিলে আকৌ। ৰাতিপুৱা সেই ৰ'দকেইটা দেখিয়ে মনটো কিবা এটা ভাল লাগিছে, কাৰণ বেছি ঠাণ্ডাতকৈ ৰ'দটো দিলেই ভাল লাগে। মই আকৌ এইফালে একেবাৰে নতুন, কাৰণ ইমান মই বাট চিনি নাপাওঁ, ক'ত পালোহি ক'ত। কিন্তু মন্দিৰ ভাগত আহিছোঁ, এই মন্দিৰ ভাগত বৰ ভাল লাগে মোৰ। সেই আহি আমি লখিমপুৰে পালোহি। কিন্তু ক'তো ৰখা নাই দেই, কাৰণ আমি ঘৰৰ পৰা যোগাৰ লৈ আহিছোঁ নহয়। কি যোগাৰ লৈ আহিছোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাই ভাল পাব, কাৰণ সেইটো অসমীয়া মানুহৰ সকলোৰে সেইটো চাগে যোগাৰ ক'ৰবাত গ'লে লৈ যোৱা হয়। পদুমণি আই থানলৈ পাই গ'লোহি। এবাৰ ইয়াত সোমাই গৈছিলোঁ আমি যেতিয়া বাসুদেৱ থানলৈ গৈছিলোঁ। বৰ ভাল লাগে ইয়াত আহি। কিন্তু এয়া হ'ল সোৱণশিৰি নদী। ইমান ধুনীয়া লাগিছে নহয় দেখি পেলাই। তাতে ৰ'দটো পৰি আছে যে, তাৰ এটা ভিডিঅ' কৰি ৰাখিলোঁ। ইমান ধুনীয়া লাগিছে ন সোৱণশিৰি নদীখন। ইয়াত যদি এখন ট্ৰেইন গৈ থাকিলেহেঁতেন আৰু বহুত ধুনীয়া লাগিল হয়। সেই সোৱণশিৰি পাৰ হৈ আমি এজেগাত ৰখি দিলোঁ, বোলো কিবা এটা খাই লওঁ। ছোৱালী আকৌ পস্তাতে ৰাস্তাৰ কাষতে সেই দেখিছে নহয় কিনিছোঁ কোমল চাউল, বুট, আদা চব আৰু বৰ ভাল লাগে আমাৰ এই ব্ৰেকফাষ্টটো। ছোৱালী কথা শুনকচোন। খাই মেলি আকৌ ইয়াৰ পৰা ওলাই দিলোঁ আৰু বোলো ক'তো নৰখোঁ আৰু এতিয়া। সেইকণ বা কি জেগা ইমান মই ধৰিব পৰা নাই দেই, কাৰণ এইকণ আমি বগীবিলেই পালোঁহি। বগীবিলৰ ওচৰতে এয়া কমলা দেখিছেনে, পাছিঘাটৰ কমলা বোলে। সেই কমলা লৈ বগীবিলৰ দলঙতে উঠিলোঁ। ইফালে কমলা খোৱাটো বিজি দেই সকলো। বগীবিল দলংখন কিন্তু সঁচাই বৰ ধুনীয়া, ইমান ধুনীয়া পৰিৱেশ। কিন্তু ৰখি পেলাই একপি ফটোও নুঠিলোঁ, কাৰণ ছোৱালী আকৌ নামিবলৈ দিগদাৰ কৰিব আৰু ভয়ো লাগে ন, গাড়ী মটৰ আহি থাকে য'তে ত'তে নামি পেলাই। ইয়াত কিন্তু পূৰা পিকনিক চলি আছে সেইকেইদিন। আমি অহা বাটতো পাইছোঁ, যোৱা বাটতো পাইছোঁ। এটা চাইডে হেনো ডিব্ৰুগড় যাব পাৰি, আৰু এটা চাইডে আমি যাম মৰাণ ফালে, মানে শিৱসাগৰ ছাইডলৈ। মই কিন্তু ডিব্ৰুগড়লৈও গৈ পোৱা নাই। জেগাবিলাক কিন্তু বৰ ভাল লাগে, মানে ভাল লাগিছে আৰু, কাৰণ নতুন জেগা ন। এইফালে কিবা আকৌ আন্দোলন মানে চলি আছে, আৰু ছোৱালী আৰু আইতাকে বাই দিছে। সেইফালে বাগান দেখি আকৌ আমাৰ এইফালৰ জেগা নিচিনাই মানে লাগি গৈছে, আৰু সেই শিৱসাগৰ পাইছোঁহি আৰু। মানে দূৰ আছে বাৰু, তথাপিও দেখিছে নহয় ৰজাদিনীয়া অকণমান কিবা দেখিলেই শিৱসাগৰ যেন লাগিয়ে যায়। বহুত ধূলি কিন্তু দেই ইফালে, কাৰণ ৰাস্তা বনাবলৈ লৈ আছে। গোটেইখন ধূলিয়ে ধূলি। ইয়াত আৰু একেবাৰে আমি শিৱসাগৰ টাউনে পালোঁহি। দেখিছে নহয়, ইয়াতে ৰখিবলৈ কিবা এটা খাই লওঁ। কিবা এটা মানে ভাত খোৱা টাইমেই হ'ল। সেয়া জয়সাগৰ পুখুৰী, ভাতকেইটা খাই উঠি আহি জয়সাগৰ পুখুৰী চালোঁহি। মই কিন্তু ভাত খোৱা ভিডিঅ'টো নল'লোঁ আৰু, কিন্তু ল'ম। ইয়াৰ পিছত আৰু ভিডিঅ' আহি আছে, চাবলৈ পাব দেই। ভাল লাগিলে লাইক এটা কৰি দিব।